বন্ধুসকল, আজি আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টিত অহা 31 মে'ৰ পৰা ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া চমুকৈ FCI হ'ব লগা পৰীক্ষাবিলাকৰ তেওঁলোকৰ এডমিট কাৰ্ড কেনেকৈ আপোনালোকে ডাউনলোড কৰিব লাগিব সেই বিষয়ে আমি ভিডিঅ'টিত ডিছকাছ কৰিম। লগতে সেই পৰীক্ষা কেনেদৰে পাতিব তাৰ বিষয়ে আমি আপোনালোকক জনাম। প্ৰথমতে আমি আহকচোন ভিডিঅ'টিত কেনেদৰে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব সেই বিষয়ে জানি লওঁ। প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত fci.gov.in তাত ক্লিক কৰিব। ক্লিক কৰি দিলে তেওঁলোকৰ ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটটো খোল খাব। তাত খোল খোৱাৰ পিছত আপোনালোকৰ নিজৰ ক্ৰম ব্ৰাউজাৰটো ডেস্কটপ ছাইটটো অন কৰি ল'ব। এনেদৰে অন কৰি লোৱাৰ পিছত আপোনালোকে তলত দেখিব কাৰেণ্ট ৰিকুইটমেণ্ট বুলি এটা অপশ্যন আছে। সেই কাৰেণ্ট ৰিকুইটমেণ্টটো আপোনালোকে ক্লিক কৰি দিব। কাৰেণ্ট ৰিকুইটমেণ্টটো কৰ্ণাৰত থকা সেই কাৰেণ্ট ৰিকুইটমেণ্টটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক এনেদৰে এটা পেজ খোল খাব। ইয়াত আপোনালোকৰ বেলেগ বেলেগ জোন ছিলেক্ট কৰিব লাগিব। আমাৰ নৰ্থ ইষ্ট অসমকে ধৰি নৰ্থ ইষ্টৰ কাৰণে নৰ্থ ইষ্ট জোনটো পৰে, গতিকে আমি নৰ্থ ইষ্ট জোনটো ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এনেদৰে বেলেগ এটা পেজ খোল খাব। সেই পেজটো তললৈ গৈ থাকিলে আপোনালোকে টু ডাউনলোড কল লেটাৰ প্লিজ ক্লিক হিয়াৰ তাত সেইডোখৰ পাবগৈ। তাত আপোনালোকে ক্লিক হিয়াৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেদৰে আপোনালোকৰ পেজটো খোল খাব। তাত লগ ইন ক্ৰেডেঞ্চিয়েল যোনটো আছে তাত আপোনালোকে ইংলিছ যদি দিয়া আছে আপোনালোকৰ পেপাৰৰ ইংলিছত যদি আপুনি পাব বিচাৰিছিলে, যদি আপুনি ফৰ্ম ফিল আপ কৰোঁতে ইংলিছ দিছিলে তেতিয়াহ'লে আপুনি ইংলিছত ক্লিক কৰিব, আৰু যদি আপুনি হিন্দী দিছিলে হিন্দীত ক্লিক কৰিব। নেক্সট আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যোনটো আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে নতুন ৰোল নাম্বাৰটো আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ নতুন ৰোল নাম্বাৰ পাইছিলে তাত সেইটো ইয়াত পুট কৰিব। তাৰপিছত যদি আপুনি পাছৱৰ্ডটো আছে আপোনাৰ লগত তেতিয়াহ'লে আপুনি পাছৱৰ্ডটো ক্লিক কৰিব, নহ'লে ডেট অফ বাৰ্থটো ক্লিক কৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ৰোল নাম্বাৰ অথবা পাছৱৰ্ড এইকেইটা আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিছিলে যোনটো আপোনালোকৰ মেইল আই ডি দিছিলে, যদি আপোনাৰ ওচৰত নাইও এতিয়া সেই মেইল আই ডিটো আপুনি খুলি আপোনাৰ পাছৱৰ্ডটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে পাব পাৰে। তাৰপিছত এনেদৰে আপোনালোকৰ এটা আহিব, সেই বস্তুটো আপোনালোকে তলত পুট কৰি দিব। পুট কৰি দিয়াৰ পিছত লগ ইন কৰি দিব। লগ ইন কৰি দিলে আপোনাৰ নিজৰ যোনটো এডমিট কাৰ্ড সেই এডমিট কাৰ্ডটো আপোনালোকে পাই যাব। নেক্সট কথাটো হ'ল পৰীক্ষাটো যোনটো অনুষ্ঠিত হ'ব, এই পৰীক্ষাটো সম্পূৰ্ণ অনলাইন অনুষ্ঠিত হ'ব আৰু বেলেগ বেলেগ ফেজত অনুষ্ঠিত হ'ব। 31 মে'ৰ পৰা আৰম্ভ হ'ব, 31 মে'ৰ পৰা আৰম্ভ হৈ তেওঁলোকে বেলেগ বেলেগ ফেজত, ফাৰ্ষ্ট ফেজটো 31 মে'ৰ পৰা আৰম্ভ হ'ব। আপোনালোকৰ বেলেগ বেলেগ টাইমিং থাকিব চবৰে পৰীক্ষা দিয়াৰ, আৰু পৰীক্ষাটো সম্পূৰ্ণ অনলাইন হ'ব। গতিকে আপোনালোকে যদি কিবা প্ৰব্লেম হয় ডাউনলোড কৰাত আমাক কমেণ্ট কৰিব ভিডিঅ'ৰ তলত, আপুনি নিশ্চয় আপোনালোকক সহায় কৰিম। আৰু যদি ভিডিঅ'টি চাই ভাল লাগিলে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেদৰে আপোনালোকৰ আগলৈ হ'ব লগা যিকোনো পৰীক্ষাৰ নটিফিকেশ্যন, লগতে বেলেগ বেলেগ জবৰ আপোনালোকৰ জব ৰিলেটেড আমি ভিডিঅ' দিয়াৰ লগতে আপোনালোকক আমি বেলেগ বেলেগ জবৰ নটিফিকেশ্যনো আপোনালোকক দিম। গতিকে আজি ভিডিঅ'টি চোৱাৰ কাৰণে